এসময়ত ভৰতপুৰ নামৰ এখন গাঁৱত প্ৰতাপ নামৰ এজন কাঠমিস্ত্ৰীয়ে জীয়েকৰ সৈতে বাস কৰিছিল। এদিন ৰাতি বৰষুণ দি থাকোঁতে প্ৰতাপ কাম কৰি আহি থাকোঁতে পিছল খাই পৰি তাৰ এখন ভৰি ভাঙি গৈছিল। কাঠমিস্ত্ৰী প্ৰতাপে বিচনাত বহি তেওঁৰ জীয়েক উষাক মাত লগালে আৰু তেওঁ কেনেকৈ কাম কৰি থাকোঁতে পৰি কেনে ভৰিখন ভাঙি গৈছিল গোটেইখিনি কথা উষাক ক'লে। বাপেকৰ এই অৱস্থা দেখি উষাই কান্দিব ধৰিলে আৰু মনতে ভাবিলে যে এতিয়া ঘৰখন কেনেকৈ চলিব। ঘৰত খোৱা লোৱাৰ বস্তু বহুত কমেই আছিল। তেতিয়াই উষাৰ মনত পৰিল যে সিহঁতৰ ঘৰৰ অলপ কাষতে এজনী ধনী তিৰোতাৰ ঘৰ আছিল। সেই মহিলাজনীয়ে এদিন উষাৰ দেউতাকৰ লগত মহিলাজনীৰ ঘৰৰ কাম কৰা এজন মানুহৰ প্ৰয়োজন হোৱাৰ কথা কৈ আছিল। ধনী তিৰোতা বিনীতাৰ এজনী ৰুমি নামৰ ছোৱালী আছিল আৰু তাই বহুত অহংকাৰী আৰু ঈৰ্ষাপৰায়ণ আছিল। উষা বিনীতাৰ ঘৰত গ'ল আৰু ক'লে, খুৰী, আপোনাৰ এজনী কাম কৰা ছোৱালীৰ প্ৰয়োজন আছিল ন? অঁ আছিল, কিন্তু তই কিয় সুধিছ? খুৰী, মোৰ এটা কামৰ বহুত প্ৰয়োজন আছিল। মোৰ দেউতাৰ এখন ভৰি ভাঙি গ'ল আৰু এতিয়া তেওঁ কামতো যাব নোৱাৰে। মোৰ সেই ঘৰৰ কাম কৰা কামটো দি দিয়ক। আপোনাৰ যিমানখিনি টকা দিব ভাল লাগে সিমানখিনি দিলেই হ'ব। উষাই এনেদৰে কওঁতে বিনীতাই মনে মনে ভাবিলে যে এই কেতিয়া কম পইচা দি কেনে কামত লগাব পৰা যাব। ঠিক আছে, কালিৰ পৰা আহি যাবি। উষাই সদায় ৰাতিপুৱা উঠি প্ৰথমতে নিজৰ ঘৰৰ কামবিলাক কৰে, তাৰপিছত দেউতাকক ভাত খুৱাই আৰু ঔষধ খুৱাই থৈ আহি বিনীতাৰ ঘৰত যায় আৰু বিনীতাৰ ঘৰৰ সকলোবোৰ কাম কৰে। খুৰী, সকলো কাম হৈ গ'ল। এতিয়া মই ঘৰত যাব পাৰোঁনে? ঠিক আছে যা। কালি কিন্তু সোনকালে আহিব লাগিব। কালি ৰুমিৰ কেইজনীমান বান্ধৱী আহিব। সিহঁতৰ কাৰণে তই ভাত চাত ৰান্ধি দিব লাগিব। ঠিক আছে খুৰী। উষাই ঘৰত যাই দেখে যে খাবলৈ একোৱে নাই। তাই মনতে ভাবে এতিয়া কি বনাওঁ, একোৱে নাই, দেউতাকক কি খুৱাওঁ। তেতিয়াই তাই দেখে যে এটা বাচনত 2খন ৰুটি আছিল। 2খন ৰুটি তাই দেউতাকক নিমখৰ লগত দি দিয়ে আৰু নিজে এগিলাচ পানী খাই থাকে। উষা, তই কিবা খালিনে নাই? অঁ দেউতা, মই বিনীতা খুৰীৰ ঘৰত খাই আহিছোঁ। এনেকৈ ফাঁকি কৈ তাই ভোকতে কান্দি কান্দি শুই গ'ল। ৰাতিপুৱা উঠি নিজৰ ঘৰৰ কাম কৰি বিনীতাৰ ঘৰত সোনকালে গৈ পাকঘৰত বেলেগ বেলেগ ধৰণৰ খোৱা বস্তু বনাই আছিল। তেতিয়াই ৰুমি তাইৰ কাষত আহে আৰু কয়, ঐ উষা, তোৰ ৰন্ধা হ'লনে নাই? হয়, সকলো ব্যঞ্জন বনোৱা হৈ গ'ল। সেইখিনি সময়তে ৰুমিৰ বান্ধৱীবোৰ আহি পালে আৰু সিহঁতে নিজৰ মাজতে বহুত ফূৰ্তি কৰিলে আৰু অলপ পিছতে সিহঁতৰ ভোক লাগিল আৰু ৰুমিয়ে আকৌ উষাক মাত দিলে, ঐ উষা, আমাক চবকে ভাত দে সোনকালে। হয়, দিছোঁ, ৰ'ব। এনেকৈ কৈ উষাই লগে লগে ভাত বাঢ়ি দিলে। ৰুমি আৰু তাইৰ বান্ধৱীবোৰ ভাত খালে আৰু তাৰ পিছত ৰুমিয়ে উষাক মাতিলে আৰু ক'লে, বাচন বৰ্তনখিনি লৈ যা আৰু ৰৈ যোৱা খোৱা বস্তুবিলাক ৰাস্তাৰ কুকুৰক দি দিবি। বাইদেউ, এটা কথা কওঁ, আপোনালোকে কিমান খোৱা বস্তু বেয়া কৰি নষ্ট কৰি পেলালে। আমাৰ যিমান ভোক লাগে সিমানে কাঁহীত ল'ব লাগে। খোৱা বস্তু বহুত মূল্যৱান হয়। আমি খোৱা বস্তু কেতিয়াও এনেকৈ অপব্যয় কৰিব নালাগে। উষাৰ কথা শুনি ৰুমিৰ বহুত খং উঠে আৰু কয়, এইবিলাক চব মোৰ হয়। মই যিমান ইচ্ছা খাওঁ, যিমান পেলাওঁ, চব মোৰ ইচ্ছা। তোক দি আছোঁ ৰ, আজি মা আহি লওক। বিনীতাই নিজৰ কামবোৰ কৰি ঘৰলৈ আহিল। খুৰী, এইখিনি ৰৈ যোৱা খোৱা বস্তু মই লৈ যাওঁনে? এনেওতো এইবিলাক পেলাই দিলে হয়। ঠিক আছে, লৈ যা। উষাই খোৱা বস্তুবিলাক লৈ গ'ল। পিছদিনা আকৌ উষাই দিনটো বিনীতাৰ ঘৰত কাম কৰি ৰৈ যোৱা খোৱা বস্তুবিলাক লৈ গৈ আছিল। তেতিয়া ৰুমিয়ে ক'লে, ঐ, তোৰ হাতত এইবিলাক কি? কি লৈ যাৱ তই?
ৰুমিৰ কথা শুনি বিনীতাই লগে লগে মাত দিলে। ৰুমি, একো নহয়। ৰৈ যোৱা খোৱা বস্তুবিলাক আমি এনেও পেলায়ে দিওঁ, সেইকাৰণে তাইয়ে ঘৰত লৈ যায়। কেইদিনমান পিছত উষাই বিনীতাক নিজৰ দৰমহাখিনি খুজিলে। মাকৰ কাষতে থিয় হৈ থকা ৰুমিয়ে লগে লগে ক'লে, কিহৰ দৰমহা লাগে তোক? তইতো এনেও ইয়াৰ পৰা ইমান খোৱা বস্তু লৈ যা, পিছে আকৌ কিহৰ পইচা লাগে? বাইদেউ, সেইবিলাক খোৱা বস্তু এনেও আপোনালোকে পেলাই দিয়ে। সেইখিনি দি যদি কাৰোবাৰ পেট ভৰে তেতিয়া ভগৱানে আপোনালোকৰে ভাল কৰিব। দেখিছানে মা, এই আমাৰ লগত কেনেকৈ মুখে মুখে তৰ্ক কৰে? সেইদিনা মোৰ লগ কেইজনী আহোঁতেও এই এনেকৈ তৰ্ক কৰিছিল। খোৱা বস্তুৰ লগত বা আৰু ঘৰৰ কি কি বস্তু চুৰ কৰি লৈ যায় একো ঠিক নাই। ৰুমিৰ কথা শুনি বিনীতাই উষাক বহুত গালি পাৰি দৰমহা নিদিয়াকৈ কামৰ পৰা উলিয়াই দিয়ে। আৰু উষাই ভোকত ৰাস্তাৰ এটা কোণাত যাই বহি বহি কান্দি থাকে। তেতিয়াই তাইৰ কাষেৰে এখন স্কুলৰ অধ্যাপক যাই আছিল আৰু তাইক দেখি শিক্ষকজনে তাইক সোধে, উষা, তোৰ এয়া কি অৱস্থা হৈ আছে? উষা, তোৰ এয়া কি অৱস্থা হৈ আছে? তেতিয়া উষাই সকলো কথা শিক্ষকজনক ক'লে আৰু শিক্ষকজনে তাইক স্কুলত নাম লগাই দিয়ে আৰু উষাক নিজৰ ঘৰতে দৰমহা দি কাম কৰাৰ কথা কয়। তেতিয়া উষাৰ বহুত ভাল লাগে। এতিয়া তাই দৰমহাও পাই আছে, পঢ়িবও পাইছে আৰু পেট ভৰাই খাবও পাইছে। এইফালে বিনীতাই কিবা বেয়া কাম কৰি ধৰা পৰি পুলিচে তাইক ধৰি লৈ যায় আৰু তাইৰ চব মাটি সম্পত্তি জব্দ কৰি লয়। আৰু এতিয়া ৰুমি একেবাৰে অকলশৰীয়া হৈ যায়। তাইৰ খাবও একো নাথাকে। ভোকতে তাই ওচৰৰ ঘৰত যাই কয়, মোৰ বহুত ভোক লাগিছে, কিবা অলপ খাব দি দিয়ক খুৰী। কোনেও তাইক একো খাব নিদিয়ে আৰু কাষতে উষাই চব দেখি আছিল। উষাই ৰুমিক নিজৰ লগত তাইৰ ঘৰলৈ লৈ আহিল আৰু তাইৰ ঘৰত যি শুকান ৰুটি আছিল তাকে ৰুমিক খাবলৈ দিলে। ৰুমিয়ে ভোকত চব খাই পেলালে। মই তোমাৰ লগত ইমান বেয়া কৰিছোঁ, তাৰপিছতো তুমি মোক তোমাৰ ঘৰত লৈ আহিছা আৰু খাবও দিছা। মোক ক্ষমা কৰি দিয়া উষা। মই তোমাক মাফ কৰি দিছোঁ ৰুমি। মই তোমাক এইকাৰণেই খাব দিছোঁ কাৰণ মই জানো ভোকত থাকিলে কেনেকুৱা লাগে। ধনী হওক বা দুখীয়াই হওক, ভোক সকলোৰে একেই থাকে। উষাৰ কথা শুনি ৰুমিয়ে তাইক আকৌ ক্ষমা খুজিলে আৰু তাৰ পিছৰ পৰা ৰুমিয়ে উষাক নিজৰ বায়েক বনাই ল'লে আৰু সিহঁত চব একেলগে সুখত ধুনীয়াকৈ থাকিবলৈ লয়। সেইদিনাখনৰ পৰাই ৰুমিয়ে বুজি পালে যে খাদ্যৰ কিমান মূল্য আছে। এই কাহিনীটোৰ পৰা আমি এই শিকিব পাৰোঁ যে কেতিয়াও খাদ্যৰ অপব্যয় কৰিব নালাগে আৰু কেতিয়াও নিজক লৈ অহংকাৰ কৰিব নালাগে। অহংকাৰেই পতনৰ মূল। ধনী হওক বা দুখীয়া হওক, খাদ্য সকলোৰে জীৱনৰ এক অপৰিহাৰ্য অংশ।